এটা কালার চাক আপুনি লগে এটা পুরা মশলা মশলা আনিম গরম মশলা মিট ঘৰতে ইমান মন নাই এতিয়া তেনেকুৱা মহ আছে তাৰ কাৰণে থুৱা খিদিবৰ কাৰণে এইটো জ্বলাইছো আৰু না থুৱা বোলে মহ খিদিবৰ কাৰণে कोई बात नहीं हम तो चूतिए हैं পাইছে আমাৰ খানাৰ কাৰণে এতিয়া গাহৰি নি পাইছো তিনটা মানুহ 2 কেজি লৈছো আৰু বেছি নালাগে ओ भाई मारो मुझे मारो मारो তো গাইছ এতিয়া আমি যাইছো গিয়া প্ৰথম ধানতুলি মাজে মাজে আৰু নদী পাৰত এতিয়া ক'ত খানা খাওঁ ঠিক নাই আৰু জাগাটো ক'ত ভাল পাওঁ তাতে যাম আৰু না ये अपना ही इलाका है तुम लोग नए हो तो सब्सक्राइब करो वो जो लाल वाला बटन है उसके साथ सूर्य नमस्कार करो या फिर अनुलोम विलोम मुझे नहीं पता बस क्लिक हो जाना चाहिए हाय हेलो नमस्कार एंड वेलकम टू बैक माय यूट्यूब चैनल আজি আমি মানে গাঁৱতে আৰু লগৰ লগত মানে এতিয়া নদীখনত আহিছোঁ আমাৰ নদীখনত আহি এতিয়া পুৰা খানা এটা খাম আৰু তো আজি বহুত দিন লগৰ লগ পাইছোঁ তো তাৰ কাৰণে এতিয়া আমি নদীখনত খানা খাবৰ কাৰণে আহিছোঁ তো এতিয়া আমাৰ খানা যোগাৰ হৈছে চাওঁ ভিডিঅ'টো সকলোকে তো এইখিনি যাওঁতে খাওঁগে না এইখিনি যাওঁতে আমি মানে এতিয়া পুৰা ভাত মাংস বনাম বিন্দাছ খাম আৰু এইটো খৰিচি ৰেডি কৰি আছে আৰু এইফালে মাথা আছে পুৰা ৰেডি আছে ৰান্ধনি তো দেখাই সব আজি গাহৰি মাংস তামাম পুৰিম আৰু লেগ পিচ বনাইছোঁ লাম্বা লাম্বাকৈ 1 ফুটমান লাম্বাকৈ গাহৰি মাংস তেল পুৰিম আৰু কাটি লৈছোঁ তো গাইছ এইটো আমাৰ এতিয়া চুবা খুন্দা হৈ আছে তো এইটো কুকলে চুবা খুন্দিছে তো ব্ৰ কেনেকুৱা লাগে চুবা খুন্দিতে নাই মজা লাগে না মানে আগতে খুন্দি পাইছা এনেকুৱা এক্সপিৰিয়েঞ্চ আছে না অঁ ঠিক আছে একবাৰ মুখখন দেখাই দিয়াচোন তো এতিয়া আমাৰ আলু চলা হৈ আছে বেছি আলু নাই আলু আছে 3টা আছে বৰ্তমান চিম্পুলৰ কাৰণে 3টা ওলাইছোঁ তাৰপিছত ওলাম আৰু তো আলু চলাই পাইছে না এক্সপিৰিয়েঞ্চ আছে না আলু চলাবা कौन है ये लोग ओ भाई मारो मुझे मारो मारो তো গাইস আমার ফাইনালি জুই লাগি গেল একদম সব তো গাইস আমার কেৰাহী ইয়া বহি গেছে কেৰাহী একদম এইটো ৰান্ধনি তো এই জুই লাগিছে জুইটো লাগালে ধোৱা বেছিকৈ ওলাই আছে জুই লাগছে যদিও গম পোৱা নাই ধোৱা ডাঙৰ ওলাই আছে কিন্তু দেই বাকী বান এইটো কি ধুনীয়া হৈছে আমাৰ চকাটো ধুনীয়া হৈছে চকাটো তো আমাৰ ৰান্ধনিটো তো ইয়াতে এটা স্পিয়াৰ জুই আছে কাৰণ কিয় কৈছোন মানে নদীখন আহিছোঁ তো মানে তামাম মহে কামৰে মানে এনেকুৱা মহ মানে আমাৰ গোৱালি ঘৰতে ইমান মহ নাই এতিয়া তেনেকুৱা মহ আছে और भी हाई दिख सकता है तीन पीस है लो पला ए चम्मा चम्मा ए गाइस तो तेल হয়েছে আর গরম হয়েছে পেঁয়াজ দিয়া হয়েছে ওহো ভাইসা সেন সেন করছি রে একদম গাইস এটা গাউরে ফায়ার শট Digo mari. Baju digo mari অলপ guys এতিয়া আমাৰ এতিয়া বৰ্তমান আদা নিহল খুন্দা হৈছে জংগলী খানা আৰু কি কম মানে এনেকুৱা খাই আৰু মানে ইন্টাৰেষ্ট বেলেগ গাইস চাব পরে কালার আইছি মেটেলো কালার আইছি ও মাগো টুলা লুক লাগছি না কেনে তেল ওলাইছি লুক লাগছি না হা হা গো তো রান্ধনি আমার হিসাব নাই দুটো তিনটা রান্ধনি আছে তো গাইস আউটা আপোনালোকক বস্তু দেখা দিম হা চাব নেকি কি বস্তু এই रुको जरा सबर करो ये देखो ये गाहरी का कितना बड़ा बड़ा पीस है ओ यहाँ पे 3 पीस था और एक पीस कोट गोल खाई तुमने एक पीस है मैं 3 पीस 3 টাকা নাই তুমনে এক পিস ভরিছা গাইস 3 পিস আনছিলো এক পিস এনে খাই দিলা গটে তো এটো মই খাম আৰু না এটো তো মই বাড়ি মিছন নেৰম তো গাইস আমাৰ এতিয়া ৰান্ধা হৈছে আৰু এটা বস্তু মানে যিটো বস্তু মানে কি কয়টো মানে বস্তু পুৰ মানে এটা জুগাৰ বনাই আছে দেশী জুগাৰ তো দেখাইছি চাব হা এইটো দেশী জুগাৰ হয় এইটো ফুলকা বাহৰ এই কিবা হয় এইটো কাই কি কয়টো চিকনি হয় এইটো পুৰা জং আছে জংটো কি জানা না দেখাইছো আপোনালোকক এইটো জংটো কি এইটো চাপ দেখা দিবা এই সাইডটো ক'ত কি কৰে তো এই মাল যত পুৰা মছলা খানা হৈছে আৰু হালদি মছলা গৰম মছলা সব দি দিবি
ये কালাৰ চাক আপুনি লগে তে পুৰা মছলা চা আনিম গৰম মছলা মিট মছলা এডাল কিয় মাটিত পেলাইছা? তেনে পিছত তো পুৰিম আৰু এইটো জঙৰ লগত পুৰিম একদম ইপাৰ পৰা কৈ দিম চাপ ধুনীয়া হৈছে মই খাম দি পিছত একদম এইটো লামাকে তুনি লো না কিয়া তুন পা নাকি তো গাছ এইটো গাহৰি পুৰিম হ'ব এইটো লেগ পিচ পুৰিম লেগ পিচ নহয় এইটো লেগ পিচ নহয় তেল সেইটো তো পাই বনাই মানে দেখাত বলে নাই তাৰ এতিয়া আৰু 2 পিচ পুৰা ৰেডি হৈছে 1 পিচ পাঁচটা ৰেডি হৈছিল তো আৰু পিচ ৰেডি হৈছে এতিয়া এইটো বঢ়িয়া এইটো কি মছলা এইটো মিৰ্চি বলে তো জলকীয়া দে অলপ দিওঁ জলকীয়া মাংস খাব না মিট মছলা মানে মাংস দেৰ হয় কিবা কিবি আৰু মিট মছলা নাম এটা না বাকী চিন্তা পুৰা শেষ কৰিছা নেকি দে ঠিক আছে মাংস টেষ্ট হওক কি মছলা জিৰা বলে তো ওই সৰু সৰু গুটিটো হয়তো না তো দি আছে জিৰা ये पूरा মানে অলপ আগতে দেখাইছিলো 2 পিচ মানে হালধি আকে সেই বস্তু এটা কি কৰা হৈছে জানা পুৰা পুৰি হৈছে তো চাব পাৰে এইটো পুৰি আছে তো ব্রো হাই যদি জিত পুরি যদি খাবার না একটু খাম পুরি গিলি খাবি না চাই লাগবে মন পুরি গিলি পুরি হলিও খাম তুই হইলে খাবো বলে কি কম গাইস এটো দেখা পাইছিল না অলপ দেখাইছিল এই 2 পিচ এটো লাম্বা দেখাইছিল যে লগত এই দিকা এটো মারান্ডির সারান্ডি ভিতর পুরি আছে মালটো কি তেল লড়ছে না কি তেল না তেল লড়াইছি বলে এটো তো যি নহওক কিন্তু বাছ ওলাইছে আৰু পুৰা না পুৰা নহয় রোড লাগছে জুই লাগছে চাও দেখাই দিয়ে মালটো মজা কলা নিগ্রু বনাই দিছে একদম কি কম নিগ্রু বনাই দিছে ইয়াক তো আমাৰ খানা ৰেডি হৈ গ'ল এইটো চাওক কি টেঙা কয় যি ন টেঙা আৰু পিঁয়াজ এইটো কি ধুনীয়া ষ্টাইলত কাটা হৈছে তো এইটো হ'ল দেখাইছোঁ যে লাম্বা কেইটা পুরি তেনে কাটি তেনে পুরো করে দিছি চাটনি কি চাটনি pork টেক্টর চাটনি টেক্টর का तेल का চাটনি হয় আমার সব রেডি হয়ে গেলে যে আর খাওয়া কানে ডোনা চলিছে ডোনা তো গাইস এতিয়া আমার সব রেডি হয়ে গল তো তার কারণে এটা আমি ভাত খাইলে খাম তো ভাত খাবার কারণে আমার লগতে মানে মাছ কিনি যেনে ভাত খাব বলে রইয়া খাম তো মাছ বাবা পিন্ধিল মাছ কিনি ভাত খাবি পিন্ধিল এটো কিনবা লাগবো পিন্ধিল মাছ পিন্ধিল তাহলে ফুটাই লবা লাগবো না ডাইরেক্ট নাই ডাইরেক্ট দি পিন্ধিল তো গাইস এটা আমার মাংসৰ কাহি ইমান ধুনীয়াকৈ সজা হৈছে এইটো মাংসৰ কাহি হয় তো গাইস এইটো মাংস কাহি আমাৰ একদম আপনি নকয় একদম এইটো কি বলি काला हो रहा है बोले जी नो काला होक साफा होक আমি সবে ভাত খাইছো তো গাইস আমার ফাইনালি ভাত খাওয়া হৈ গেল তো এতিয়া ভাত খাওয়ার পিছত আমার দেখাই আমার ভাত খাওয়ার পিছত আমার ড্রেস দেখাইছো লোকাল বয় ড্যান্স এটা আমার এম গুরু হয় তো ব্রো মানে আমার আজি ভাত খাই লাগিল খানা খাই আমার লগত खाना एकदम मोजां একদম হুলি গাইস বুলি গলা গৈ দিয়া ভাল লাগছে না মজা একদম বহুত খুশি তো খুশি লাইক সাবস্ক্রাইব जरूर প্লিজ लाइक एंड शेयर एंड सब्सक्राइब कर दिबा गाइस হুলি গাইস বাই বাই